নমস্কাৰ, এই ভিডিঅ'ত আলোচনা কৰিবলগীয়া বিষয়সমূহ হৈছে লোকগীতৰ বৈশিষ্ট্য কেইটামানৰ আলোচনা, মহেশ্বৰ নেওগে উল্লেখ কৰা বৰগীতৰ বৈশিষ্ট্যসমূহৰ আলোচনা, গোৱালপৰীয়া লোকগীতত তামোল পাণৰ স্থান আৰু চুপিবাদ সম্পৰ্কে চমু আলোচনা। প্ৰথমে লোকগীতৰ কেইটামান বৈশিষ্ট্যৰ বিষয়ে আলোচনা। লোকগীতত বেছিখিনিৰে ৰচনাকালৰ উল্লেখ নাই। ঐতিহাসিক আৰু বৈষ্ণৱ ভাৱসম্পন্ন গীতসমূহৰ ৰচনা কাল অনুমান কৰি লোৱা হয়। লোকগীতত অধিকাংশতে শৃংগাৰ হাস্য কৰুণ ৰস পোৱাৰ বিপৰীতে আন একাংশত বীৰ ৰস আৰু ৰৌদ্ৰ ৰস পোৱা যায়। লোকগীতসমূহ বৈশিষ্ট্যপূৰ্ণ আৰু সমৃদ্ধিশালী। জনগণৰ আশা আকাংক্ষা আবেগ অনুভূতি বিৰহ বেদনা কাৰুণ্য আদি লোকগীতৰ মাজত প্ৰকাশ পায়। মানুহৰ জীৱনত পোৱা বিভিন্ন অভিজ্ঞতা আৰু সমাজ জীৱনৰ ছবি সুন্দৰকৈ প্ৰকাশ পায়। লোকগীতসমূহ অলংকাৰযুক্ত আৰু ছন্দযুক্ত হয়। ইয়াত উপমা ৰূপক অপ্ৰস্তুত প্ৰশংসা অতিশয়োক্তি আদি অলংকাৰ আৰু পয়াৰ পদ ছবি দুলৰি আদি ছন্দ দেখা পোৱা যায়। আন এক আলোচনাৰ বিষয় মহেশ্বৰ নেওগে উল্লেখ কৰা বৰগীতৰ বৈশিষ্ট্যসমূহ। বৰগীতৰ বৈশিষ্ট্যসমূহ হৈছে বৰগীতৰ ভাষা, বিষয়বস্তুৰ সংৰক্ষণশীলতা, বৰগীতৰ সুৰ, 14 প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান, বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা আৰু ভক্তিৰ গ্ৰাহ্যতা। আন এটা বিষয় গোৱালপৰীয়া লোকগীতত তামোল পাণৰ স্থানৰ বিষয়ে আলোচনা। গোৱালপৰীয়া লোকগীত অসমীয়া লোকসাহিত্যৰ এক প্ৰধান অংগ। এই লোকগীতত তামোল পাণৰ বিশেষ স্থান আছে। জনগণৰ দৈনন্দিন জীৱনত তথা সামাজিক সাংস্কৃতিক মাংগলিক আদি সকলো অনুষ্ঠানৰ লগত তামোল পাণ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। নাৰীৰ মনৰ খেদ বিলাপ সাদৰ সম্ভাষণ আদি প্ৰকাশত তামোল পাণে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আলহী অতিথিক অভ্যৰ্থনা কৰা, প্ৰেমিকৰ প্ৰতি ভালপোৱা সন্মান প্ৰদৰ্শন কৰা আদিৰ লগত তামোল পাণৰ ব্যৱহাৰ বৰ্ণনা গোৱালপৰীয়া লোকগীতত পোৱা যায়। আন এক আলোচনা চুফিবাদ সম্পৰ্কে চমু আলোচনা। ভাৰতবৰ্ষৰ চুফী সাধুসকলে ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। চুফিবাদত ইছলামৰ ধৰ্মতত্ত্ব, আল্লাহৰ প্ৰতি ভক্তি, নবীৰ প্ৰতি অগাধ আনুগত্য, কোৰাণক মূল ধৰ্মপুথি বুলি ভবা হয়। চুফী শব্দটো আৰবী মূল চাফা বা পবিত্ৰৰ পৰা আহিছে। অন্য এটা অৰ্থ অনুসৰি চুফীসকলে আৰবী চুফ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ অমসৃণ ঊণ। চুফীসকলে মায়া মোহৰ সংসাৰৰ জঞ্জালৰ পৰা আঁতৰি আল্লাহৰ উপাসনাত মগ্ন হয়। এনে দৰ্শনে আত্মা পৰমাত্মাৰ মিলনত নিজকে বিলীন কৰি দিয়ে।